নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ আৰু মুনৰ বিবাহ বাৰ্ষিকী আৰু আমাৰ আজি 3টা বছৰ পাৰ কৰিলোঁ আৰু এতিয়া হাঁহি ধেমালি সুখ দুখ খং অভিমান সকলোৰে মাজত আমি 3টা বছৰ অতিক্ৰম কৰিলোঁ। গমেই নাপালোঁ কেনেদৰে পাৰ কৰিলোঁ। আচলতে এটা কিতাপৰ টোপোলা আৰু এইটো মই প্ৰস্তুত কৰি ল'লোঁ। এইটো কিতাপৰ টোপোলা, এইবেলি কিতাপ আৰু ফুল দিম বুলি ভাবিছোঁ। আচলতে ফুলৰ গছ। ইউনিভাৰ্চিটি নহয়, ইউনিভাৰ্চিটি নহয়, ইউনিভাৰ্চিটি। এয়া তাৰপিছত এয়া মোৰ গোটেইকেইটা ধৰি দিয়া এটা ধৰা Happy anniversary! Happy anniversary! Thank you. Thank you. Happy anniversary! কেইবছৰ কমপ্লিট হ'ল? 3 years. 3. আমাৰ একেলগে পাহৰিয়ে থাকিলে আকৌ দেই। পাহৰিয়ে থাকিলে। বিলাহী লাগিছে আৰু এইফালেও এনেকৈ লাগিছে, কিন্তু বান্দৰৰ পৰা উৎপাতত থাকিব নোৱাৰে। এয়াও লাগিছে। এইজোপা গছজোপা অলপ মৰি গৈছে, কাৰণ বান্দৰে এদিন গছজোপা অৱস্থা বেয়া কৰি থৈ গৈছে। যেনে তেনেহে মই ৰখাইছোঁ। তাৰপৰা এয়া অমিতাৰ পুলি। তাৰপাছত এইখিনি কেপচিকাম লাগিছে। মই যে কৈছিলোঁ আপোনালোকক কেপচিকাম ৰুইছোঁ বুলি। এয়া কেপচিকাম দেখিছেনে? এয়া লাগিছে। এয়া পকিছেগৈ আৰু তাৰমানে সেইটো। কিন্তু গছবিলাকত অলপ পোক ধৰিছে, এই বগা বগা যে উৰি ফুৰিছে সেনেকুৱা পোক ধৰিছে। এইজোপাও কেপচিকাম লাগিছে। এইটো অকণমান সৰু জাতৰ আৰু এইখিনি অকণমান ডাঙৰ জাতৰ। আমি গুটি আনিছিলোঁ কেপচিকামৰ, গুটি আনি পিনি ৰুইছিলোঁ আৰু এয়া হৈছে ভাল। কি বনাইছা আজি? কি বনাইছে? মেংগো পৰ্ক। মেংগো পৰ্ক কি বস্তু আকৌ? Mango দিয়া আছে। আম দিছা নেকি? সঁচাকৈ দিছা নেকি? Monday special mango pork. কোনেও খাই পোৱাই নাই চাগে মেংগো পৰ্ক। তুমিয়ে ফাৰ্ষ্ট বনাইছা নেকি? হয় নেকি? বেয়া কামত লাগি গৈছে। এয়া দিছোঁ নাই, নিজে নিজে চব কৰিলে আৰু। ভাল কথা। দিছা দিছা? Dry bamboo shoot. বিলাহী দিলা, এয়া গাজৰ দিয়া হ'ল। তাৰপাছত এতিয়া কবি দিব, বন্ধাকবি। এয়া কবি দি দিয়া হৈছে। আচলতে এইটোত কলি আম এটা আদা ৰচুনৰ লগতে পিচি দিয়া হৈছে, সেইকাৰণে কৈছে মেংগো পৰ্ক বুলি। কালাৰটো কিন্তু ধুনীয়া আহিছে। এয়া ভাত খাই আছোঁ। খাবলৈ কিন্তু একদম টেষ্টি হৈছিলে। আপোনালোকে বনাই চাবচোন। আজি আচলতে দিনটো চেলিব্ৰেটেই কৰিব লাগিছিলে। আচলতে দুইটা একেলগে থাকিব লাগিছিলে, কিন্তু কামৰ সংক্ৰান্তত যিহেতু মুন এফালে গৈছে আৰু মই এয়া শ্ব'ৰুমত আছোঁ আৰু ছোৱালী এয়া কোলাত শুই আছে। বহুত দিগদাৰো হৈছে, উপায়ো নাই, কাৰণ মানুহ নাইকিয়া হৈ আছে শ্ব'ৰুমত। এয়া আজি আমাৰ জিও এনেকৈ শুই আছে। এইটো হৈছে আমাৰ শ্ব'ৰুম। এইফালে আপোনাৰ মেট্ৰেছ খোপা আছে এইখিনি, আৰু এখন আৰামদায়ক এখন চকী হয়, আৰু এইখনো গডৰেজৰে এখন বিচনা। ইয়াত প্ৰাইচবিলাক দিয়া হৈ আছে এনেকৈ। এইটো যে দেখিছে, প্ৰাইচবিলাক ইয়াত দিয়া হৈ আছে। এইবিলাক ড্ৰেছিং আছে আৰু ৱাৰ্ড্ৰব, এইফালেও ড্ৰেছিং। তাৰপিছত এইটোৱে চোফা হয়, আৰু এইটো এটা চোফা, এইটো এল টাইপ চোফা হয়, আৰু এইটো 3টা এইটো 3 ছিটাৰ আৰু এই 2টা 1 ছিটাৰকৈ আছে। তাৰপাছত এইফালে এইখন হৈছে চোফা কাম বেড। এখন গডৰেজৰে হয় চোফা কাম বেড। তাৰপৰা এইটো এটা এল টাইপ চোফা, এইটো এটা নতুন কালেকশ্যন আহিছে। আৰু এইখিনি আলমিৰা হয়, এইখিনি ৱাৰ্ড্ৰব।
আৰু এয়া এইখিনি ডাইনিং হয়, এইটো পূৰা মাৰ্বল ফিনিছ হয়, দেখিছে চাগে ইয়াৰ চাইনটো দেখিয়ে গম পাইছে। তাৰপৰা এইখন এখন বিচনা, আৰু এইবিলাক এনেকৈ শ্ব'পিচ ৰাখিবৰ কাৰণে। তাৰপৰা এইখন এখন বিচনা, এইখন এনেকৈ ইয়াতো খুলি ল'ব পাৰি, আৰু ইয়াত আপোনাৰ ষ্ট'ৰেজ আছে, আৰু এই মাজতো এনেকৈ ষ্ট'ৰেজ আছে। আৰু এই যে আগৰ বিচনাখন দেখিছিলে, এইখনতো তেনেকেই ষ্ট'ৰেজ আছে। আপোনালোকৰ নিজৰ মতে কাষ্টমাইজ কৰি ল'ব পাৰে, হাইড্ৰলিক কেনে আপোনাৰ। এইখন এখন মাৰ্বল ফিনিছ হয়, আৰু এইখন এখন গডৰেজৰ ডাইনিং ছেট হয় এইটো এটা। তাৰপৰা এইখন এখন বিচনা, আৰু সেইটো এটা টিভি ইউনিট হয়, আৰু এইখনো মানে এখন গডৰেজৰে ডাইনিং ছেট হয়, আৰু এইটো এটা লেডাৰৰ মানে এটা চোফা এইটো। তাৰপিছত এইটো এল টাইপ চোফা। তাৰপৰা এইখন এখন বিচনা দেখিছে, আৰু এইটো এটা চোফা হয়। আৰু এই যে যিটো আপোনালোকে এইটো দেখিছে নহয় আলমিৰা ৱাৰ্ড্ৰপটো, এইটো মানে এনেকৈ মানে বহাই বহাই গৈ থাকিব পাৰি, আৰু এইটো এটা ৱাৰ্ড্ৰপ হয় গডৰেজৰে। আপোনালোকক এটা ভালদৰে ভিউটো দেখাই দিছোঁ। আৰু কাৰোবাক যদি এনেকুৱা জোলনা লাগে তেতিয়াও পাই যাব, আৰু লগতে এইবিলাক যে কৰ্নাৰ চকী বা এনেকুৱা ছিংগল যদি চোফা লাগে এয়াও পাই যাব। এইখন এখন চোফা হয়, ইয়াৰ লগত এইটো যে দেখিছে এইটো ইয়াৰ লগৰ হয় এইটো। তাৰপৰা যদি মানে আপোনালোকে শ্ব'পিচ বিচাৰে তেতিয়াও এইবিলাকো পাই যাব। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে, এনেকুৱা ষ্টেচু পাই যাব আপোনালোকে, এয়া বুদ্ধৰ হয় এয়া। আৰু এইটো এইবিলাক শ্ব'পিচবিলাক এনেকৈ সজাবৰ কাৰণে আপোনালোকে এনেকৈ পাই যাব আমাৰ ইয়াতে। আৰু এনেকুৱা ডাঙৰ এনেকুৱা গছ যদি আপোনালোকৰ লাগে তেতিয়াও পাই যাব। এইটো এটা চুৰেক হয়, এইটো আপোনালোকে পাই যাব। আৰু এইবিলাক আহিছে নতুন কালেকশ্যন, এইবিলাক আপোনালোকে ইয়াত বিচাৰিলে পাই যাব। এয়া দেখিছে নহয়, এয়া এইবিলাক শ্ব'পিচ ৰাখিবৰ কাৰণে বা আপোনালোকে ড্ৰয়িং ৰুম সজাবৰ কাৰণে এইবিলাক ইউজ কৰিব পাৰিব। আৰু লগতে মই কৈছিলোঁৱেই আপোনালোকক এনেকুৱা গছবিলাক পাই যাব, এইবিলাক প্লাষ্টিকৰ হয় এইখিনি। আৰু এইবিলাক হৈছে অফিচৰ যিবিলাক চেয়াৰ হয় সেইখিনি পাই যাব। এইখন এখন ডাইনিং হয়, এইখন দেখিছেই। আৰু এইখন হৈছে চোফা কাম বেড, আৰু এইবিলাক এনেকৈ শ্ব'পিচ ৰাখিবৰ কাৰণে, আৰু এইবিলাক আলমিৰা পাই যাব এনেকৈ। কালাৰ বিচাৰিলে পাব দেই, কালাৰৰ লগত কোনো কম্প্ৰমাইজ নাই। আপোনালোকে কালাৰ আপোনালোকৰ মন পচন্দৰ বোলে নহয় বোলে মোক বোলে পাৰ্পলহে লাগে, পাৰ্পল পাই যাব, বোলে পিংক লাগে পিংক পাই যাব, ৰেড লাগে ৰেডো পাই যাব। আৰু এইকেইটা হৈছে গডৰেজৰে আলমিৰা। শ্ব'পিচ ৰাখিবৰ কাৰণে এনেকুৱা ৰেক যদি আপুনি বিচাৰিছে ঘৰত বোলে এনেকৈ সজাম বুলি, এতিয়া এনেকুৱাবিলাকো পাই যাব। আৰু এয়া এইটো পাই যাব, এইখিনি বহুত মৰম লগা হয় এইটো দেখিবলৈও। আপোনাৰ এয়া বহুত স্পেচ আছে, দেখিছে নহয় ইয়াত বহুত স্পেচ আছে। আৰু এয়াও ইয়াতো দুটা আপোনাৰ খাপ আছে, বহুত স্পেচ আছে, আপোনালোকে ৰাখিব পাৰিব ভালদৰে। আৰু এটা এটা চোফা। আজি মই আপোনালোকক আমাৰ গডৰেজ ইণ্টেৰিয়ৰ এটা সৰু ভিউ দেখালোঁ, মানে আপোনালোকৰ নতুন কি কি কালেকশ্যন আহিলে সেইখিনি দেখাইছোঁ। আপোনালোকে আশা কৰোঁ বোকাখাটৰ হিন্দী স্কুলৰ একেবাৰে সন্মুখত থকা গডৰেজ ইণ্টেৰিয়ৰলৈ আহিব বুলি আশা কৰিলোঁ। আৰু এতিয়া অফাৰ চলি আছে, আৰু আপোনালোকে পলম নকৰি আমাৰ ইয়াত ভিজিট কৰিব, আৰু আপোনালোকে মানে নিজৰ মন পচন্দৰ বস্তুটো ক্ৰয় কৰিবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। আজি এনিভাৰ্চাৰী দিনটো এনেদৰে পাৰ কৰিলোঁ, মানে ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ।